আয়াঞ্চ ব্লগৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি হ'ল বুধবাৰ। আচলতে মই এইকেইদিন ভিডিঅ'বোৰ দিয়া অকণমান দেৰিয়ে হৈছে, কিয়নো মাৰো ইমান গাটো ভাল নহয়, আচলতে জ্বৰ হৈছে। তাৰ কাৰণে মানে মই ভিডিঅ'বোৰ মিলাব পৰা নাই। পাকঘৰটো সম্পূৰ্ণ ভাৱে লাগিবলগীয়া হৈছে আৰু অঞ্চক লৈ পেলাই মানে অকণমান ভিডিঅ' বনাবলৈ নহয়গৈ, সময় নাপাওঁগৈ মানে। সেইটো কাৰণে অকণমান দেৰি। এতিয়া মই অকণমান সময় পাওঁতেই ৰাতিপুৱা ব্ৰেকফাষ্ট বনাই মেলি হৈ গ'ল। পুটুককৈ ৰুমটো চাফা কৰি ল'লোঁ আৰু এতিয়া ভাবিলোঁ মানে আচলতে অৰিফ্লেমৰ পাৰ্চেলবোৰ আহি থাকে আৰু খুলিবলৈ সময় নাপাওঁগৈ। আৰু মানে মানুহবোৰে অৰ্ডাৰ দিয়া সময়মতে বস্তুখিনি বিচাৰে ন, মই এইকেইদিন সময় পোৱা নাই সেইখিনি খুলিবলৈ। পৰহি আহিলে পেকেট, আজিহে খুলিছোঁ। এই খুলি মেলি এতিয়া এয়া এইখিনি বস্তু, এইবোৰ বস্তু অৰ্ডাৰৰ বস্তু, এইবোৰ মানুহক নাম লিখি প্ৰাইচ লিখি এনেকৈ মই মোৰ হাজবেণ্ডৰ হাতত পঠাই দিওঁ আমাৰ দোকানলৈ। দোকানৰ পৰা লৈ যোনে যোনে অৰ্ডাৰ দিছে। অলপখিনিতো নিলে বাৰু, কালি খুলিছোঁ মানে পেকেটটো। আজি এইখিনি আকৌ দি পঠিয়াব লাগিব। আকৌ অৰ্ডাৰ মাৰিবলৈ আকৌ মই সময় মিলাব পৰা নাই, অৰ্ডাৰ মাৰিবলৈ আছে। ইয়াক খুৱাই মেলি দুপৰীয়া সময়ত আকৌ অৰ্ডাৰ কামখিনি কৰোঁ। আচলতে মই যেনেকৈ সুবিধা পাওঁ তেনেকৈ আচলতে মই অৰিফ্লেম বিজনেছটোত সময় দিবলৈ পাৰোঁ আৰু যেনেকৈ পাৰোঁ তেনেকৈ মানে দিব বিচাৰোঁ, কিন্তু পৰাগৈ নাই আৰু ইমান ভালকৈ সময় দিবগৈ পৰা নাই। তথাপিতো তেনেকেই মিলাইছোঁ, যিহেতু নিজে কিবা এটা কৰাৰ আমেজেই বেলেগ নহয়নে? আপোনালোকে বাৰু কি কয় তাৰ বিষয়ে মোক কমেণ্টত জনাবচোন। বতৰৰ ফল আম ন, ইমান ভাল লাগে আম খাই। আপোনালোকে কেনেকুৱা পায় বাৰু আম খাই? মই ইয়াক কাটি মেলি লৈছোঁ। বিশেষকৈ মই আমতকৈ বেছি ভাল পাওঁ গুটিহে খাই, সেইটো কাৰণে আম কম আৰু গুটি দুটা লৈছোঁ। খাই লওঁ এতিয়া আমখিনি দেই। কোনফালে যোৱা? এইফালে চাওঁ। এইজনী কোন? এইজনী কোন? কোন এইজনী? সেইফালে যালে চাওঁ। আহা আহা, বাবা কোন হয়? চাওঁ চাওঁ, এইফালে আহা আহা আহা। এই মোৰ এইটো মোক দিছিলে কোনে জানেনে? তাই নিজ হাতেৰে এইটো বনাইছে আৰু তাই বহুত ধুনীয়া ছেট বনাই, ফুলি বনাই বহুত তাই বিক্ৰীও কৰে। তাই মোক এইটো গিফ্ট দিছিলে, তাইৰ পৰা মই কিনিছোঁ। এইটো খালি তাই মোক গিফ্ট দিছিলে। ইয়াৰ লগত ইয়েৰিঙো আছে মৰম লগা। বিশ্বদীপা মোৰ বেষ্ট ফ্ৰেণ্ড হয়। মোৰ ব্লগত চাগে যিসকলে চাইছে গম পায়েই, বিশ্বদীপাই দিছিলে। এইটো বহুত মৰম লাগে, মই পিন্ধোঁ এইটোকে কাপোৰৰ লগত মিলাই। চ' থেংক ইউ ছ' মাছ বিশ্বদীপা ফৰ দিছ বিউটিফুল গিফ্ট। আৰু তাই যদি আপোনালোকে বিচাৰে এনেকুৱা ছেট যদি লাগে বা ইয়েৰিং লাগে, তেতিয়া মোক কণ্টেক্ট কৰিব। আপুনি তেতিয়া তাই চব জেগাতে হোম ডেলিভাৰীও দিয়ে বাৰু, এনেকৈ কুৰিয়াৰ কৰি পঠায়। যদি লাগে আপোনালোকে ল'ব পাৰে। তাইক মই তেতিয়া জনাই দিম আৰু যদি আপোনালোকে মোক কয়। আমি আছোঁ এইবোৰ এনেকুৱা এইখিনি মই তাইৰ পৰা কিনি লৈছিলোঁ বাৰু। এযোৰ মৰম লগা ফুলি এনেকুৱা টাইপত বনাই। তাৰপিছত আৰু এযোৰ মৰম লগা ফুলি, এইযোৰ ঝুমকা। আৰু এইযোৰ ঝুমকা চব ইমান মৰম লাগিছে ন, দেখিয়ে মৰম লাগিছে। এইযোৰ তাই বনাই দিছিলে মোক। এইযোৰ বহুত মৰম লগা। এইযোৰ মই প্ৰত্যেক ড্ৰেছৰ লগতে মিলিছে। কি আনিছে এইটো মই এতিয়া চাওঁ ৰ'ব। এতিয়া আমি এইটো আনবক্সিং কৰিম। আচলতে নবৈ ঘৰৰ পৰা কিবা এটা দি পঠিয়াইছে মোৰে, তাকে বোলো মই চাওঁচোন কি দিছে। ৱাও, এইটো কি হয়? কি হৈছে? পানী পিঠা। অঁ, চকলেট দি দিছে ন? আমাৰ নবৈ মানে সঁচাকৈ বহুত ধুনীয়া বনায়।
মানে এনেকুৱা আনকমন বস্তুবোৰ মানে মানে ধুনীয়া বনাব জানে নকয় আৰু মন গ'লেই তাই আৰু এনেকৈ মোক ৰিচিভাৰ এনেকৈ দাদা যদি এফালে আহে তেখেতৰ হাতত দি পঠিয়ায় টিফিনত তো এইটো ছফ্ট হৈছে মই খাই মেলি দেখাওঁ ৰ'ব আপোনাক ৰেডি বহুত ধুনীয়া হৈছে ভাল হৈছে খাবলৈ মই ৰাতি বৰ্তমান খানা বনাই আছোঁ যিহেতু মাৰ জ্বৰ মই কৈছিলোঁ সেইটো কাৰণে মই ৰাতি ভাত সাজ বনাবলগীয়া হৈছে এইফালে দাইল উতলি আছে মই এইফালে পটল কাটি থৈছোঁ পটল ভাজিম দালি বনাইছোঁ কোমোৰা দি পেলাই মচুৰ মগু দাইল মিক্স আৰু এইফালে পটল ভাজি আছোঁ এইফালে ভাত উঠাই থৈছোঁ আৰু সৰু মাছ কেইটামান আছে সেই সৰু মাছকেইটা এই পিঁয়াজ আৰু এনেকৈ জলকীয়া দি পেলাই এনেকৈ ভাজি দিম আৰু আজি ভাত সাজ তেনেকৈ হ'ব আৰু বৰ বিশেষ কৰি নাথাকোঁ কাৰণ মোৰ ল'ৰায়ো আমনি কৰিছে অঞ্চুৱে তাকো খুৱাব লাগে এয়া দাইল মোৰ হৈ গ'ল ৰেডি চব্জি হৈ গ'ল আৰু কাম শেষ আজি ৰাতিৰ সাজ মোৰ বনাই মেলি হৈ গ'ল